मोर भिडिओ थाम्बनेलটো চাই আপোনালোকে গমে পাইছে যে মই আজি কিহৰ বিষয়ে আলোচনা কৰিম। হয় বন্ধুসকল, মই আজি গুগল ড্ৰাইভৰ বিষয়ে আলোচনা কৰিম যে কেনেকৈ আপোনাৰ মোবাইলত যিকোনো ফাইল, ফটো বা ভিডিও গুগল ড্ৰাইভত সেভ কৰিব পাৰি। নমস্কাৰ বন্ধুসকল, মোৰ নাম সৌৰভ আৰু আপোনালোকে চাই আছে সৌৰভ টেক। ধৰিলো আপোনাৰ মোবাইলত কিবা দৰকাৰী ফটো বা ভিডিও বা ফাইল সেভ কৰি ৰাখা আছে। বাই চান্স যদি সেই মোবাইলটো ক'ৰবাত হাৰাই যায় বা নষ্ট হৈ যায়, মোবাইলৰ লগে লগে সেই ফটো বা ভিডিও সেইবিলাকো গুচি যাব। কিন্তু বন্ধুসকল, এতিয়া আৰু টেনশ্যনৰ দৰকাৰ নাই। আপুনি যদি মোৰ ভিডিওটো একবাৰ সম্পূৰ্ণ চায় তেনেহ'লে গম পাব যে কেনেকৈ সেই ফটো বা ফাইল বা ভিডিও সেভ কৰি ৰাখিব পাৰি চিৰকালৰ বাবে। তাৰ পাছতো যদি আপোনাৰ মোবাইলটো হাৰাইও যায় বা নষ্ট হৈ যায়, আকৌ সেই ফটোগিলা ঘূৰাই পাব। বলক দেৰি নকৰি ভিডিওটো আগবঢ়াও। যিকোনো এণ্ড্ৰইড মোবাইলত গুগল ড্ৰাইভ নামৰ এপটো আগৰ পৰাই ইনষ্টল থাকে। বাই চান্স যদি আপোনাৰ মোবাইলত এই এপটো ইনষ্টল নাথাকে তেনেহ'লে প্লে ষ্টৰৰ পৰা ইনষ্টল কৰি ল'ব। এইটো গুগলৰ দ্বাৰা নিৰ্মাণ কৰিছে বাবে এই এপটো সম্পূৰ্ণৰূপে সুৰক্ষিত। প্ৰথমে আপোনালোকক দেখাম ফটো কেনেকৈ গুগল ড্ৰাইভত সেভ কৰে। প্ৰথমে গুগল ড্ৰাইভত যাম। যাই ইয়াতে প্লাছৰ নিচিনা আছে যে ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পাছত নতুন আমি এটা ফোল্ডাৰ বনাম, যাৰ বাবে এইটো ৰাইটত এটা প্লাছৰ অপশ্যন দেখাই আছে, ইয়াতে ক্লিক কৰিম। ক্লিক হোৱাৰ পিছত ইয়াতে ফোল্ডাৰ দেখা পাই আছে, ইয়াতে ক্লিক কৰিম। ক্লিক হোৱাৰ পাছত ইয়াতে এটা নাম দিম যে ফটো বুলি লিখি এইটো ক্ৰিয়েট কৰি দিম। কৰাৰ পিছত দেখা পাব মোৰ এটা ফাইল ক্ৰিয়েট হৈ গৈছে। এতিয়া সেইটো ফাইলত যাই আকৌ ৰাইটত এটা প্লাছৰ অপশ্যন দেখা পাই আছে, ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এইটো মাজত দেখা পাই আছে আপলোড নামৰ এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰিম। এতিয়া ধৰি লোৱা মই এটা ফটো চুজ কৰিম, তাৰ বাবে ফটোত যাওঁ। ফটোত যাই ধৰি লোৱা এইটো ফটো মই গুগল ড্ৰাইভত সেভ কৰিম, যাৰ বাবে ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত ইয়াতে আকৌ এবাৰ ক্লিক কৰিম। ফটো আপলোড হৈ আছে। এতিয়া মোৰ ফটো সেভ হৈ গৈছে। এতিয়া এই ফটোটোক যদি আমি ডাউনলোড কৰিব বিচাৰোঁ আকৌ, তেনেহ'লে ৰাইটৰ 3 ডট দেখা পাই আছে ওপৰত, ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰি স্ক্ৰল কৰিলে দেখা পাব যে ডাউনলোড নামৰ এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পাছত দেখা পাব অলৰেডি ফটোটো ডাউনলোড হৈ গৈছে। এইটো এতিয়া চাওঁ কেনেকৈ ফাইল আপলোড কৰে গুগল ড্ৰাইভত। প্ৰথমে গুগল ড্ৰাইভত যাম। যাই ইয়াতে প্লাছৰ নিচিনা আছে যে ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পাছত নতুন আমি এটা ফোল্ডাৰ বনাম। চ' ইয়াতে লিখিম ফাইল বুলি লিখি ক্ৰিয়েটত ক্লিক কৰিম। ক্ৰিয়েটত ক্লিক কৰাৰ পাছত ইয়াতে ফাইল নামৰ অপশ্যন এটা আহি গৈছে। পাছত সেম ফটো আপলোডৰ নিচিনাই এইটো প্লাছ আইকনত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত আপলোডত যাম। আপলোডত যাই ফাইল মেনেজাৰত গেলোঁ। আপোনালোকে আপোনাৰ মোবাইলত ফাইল য'ত ৰাখিছে তাতে যাব। মই ডাউনলোডত ৰাখিছোঁ, তাৰ বাবে মই ডাউনলোডত যাই ধৰি লোৱা এইটো PDF ফাইল মই গুগল ড্ৰাইভত আপলোড কৰিম। তাৰ বাবে সেইটোত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত তলত দেখা পাব অ'কে নামৰ এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰিম। ক্লিক হোৱাৰ পাছত আপলোড হৈ আছে, দেখা পাব আপলোড অলৰেডি হৈ গৈছে। আৰু এইটোও যদি আপুনি ডাউনলোড কৰিব বিচাৰে সেম ফটোৰ নিচিনাই, ইয়াতে যাই ইয়াতে ডাউনলোডৰ অপশ্যন আছে, এইটোত ক্লিক কৰিলেই ডাউনলোড হৈ যাব। সেম এনেকৈ আপুনি ভিডিঅ' আপলোডো কৰিব পাৰে। ভিডিঅ'টো কেনেকুৱা লাগিল বন্ধুসকল? যদি ভাল লাগছে তেনেহ'লে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফ্ৰেণ্ড যদি বেছি ভাল লাগে তেনেহ'লে তলত এটা কমেণ্টো কৰি দিব। ধন্যবাদ।